এখন খালি বাকী আছে ওপৰখন বাকী চব ফেচিয়ে গাইছ ৱাল চাল চব একদম গোটেইখিনি বলক গাইছ আমি প্ৰথমৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ নেক্সট এটা ভিডিঅ'ত আপোনালোক স্বাগতম জনালোঁ তো আজি হৈছে গাইছ 12 তাৰিখ কালি হৈছে 13 তাৰিখ কালি উৰুকা তো গাইছ আজি মানে ভেলাপুজি এটা আমি সিদিনা বনাইছোঁ পৰদিনা ৰাতি একদম কমপ্লিট হৈ গৈছে 9 তাৰিখ নেকি 9 তাৰিখ হ'লে তো গাইছ সিদিনা ৰাতিটো একদম জাপা হৈ গৈছে তো সেইটো ভেলাপুজি গাইছ 30 ফুটত চাগে ওপাৰ আছে গাইছ মানে কেনে নহ'ল ভেলাপুজি আপোনাক দেখাবলৈ আহিছোঁ তো গাইছ আমি প্ৰথমতে সৰুৰ পৰা ভেলাপুজি আৰম্ভ কৰিম তো সৰুটো আছে সিহঁতে উত্তমত বনাইছে ময়ো আছোঁ লগতে কেইখনমান বেৰা মানে বহি দিছোঁ কিবা কিবি তো তাতে আছে সেইটো তো সেইটো সিদিনাত শ্বৰ্ট ভিডিঅ' দেখাইছোঁ তো তাতে আছে ডাঙৰ ভেলাপুজি সৰুৰ পৰা আৰম্ভ কৰিম উত্তম তাতে আছে উত্তমক লৈ যায় তাতে আৰম্ভ কৰিম তো এইটো ভেলাপুজিটো তো গাইছ এইটো হৈছে উত্তম আৰু ভেলাপুজিটো এইটো ঘৰটো এইটো ভেলাপুজিটো তো উত্তম কেইদিনা কষ্ট 4-5 দিন নাৰা বুঢ়া কাটছ তো আৰু কমপ্লিট হ'ব আছে মানে মই গাইছ কৈছিলোঁ ঘৰটো অলপ সৰু চলি বান্ধিছে ভেড়া চেৰা হৈ গৈছে হৈ ভেড়া চেৰা অলপ অৱস্থা নাই গৈছে হয়তো যিয়ে নহওক তো বানাইছে যেন কালি মাংস কেইখানি আনিলা কালি খানা খালা 2 কিলো খানা খালা তই আজি কেইনা হ'ব আৰু এই ভেলাপুজিটো কিমান মান ফুটিছে নাই মই জুখিছোঁ ছাৰ আমাৰ ছাৰে জুখিছে 10-12 ফুট হয় না একদম তোমাৰ তৃষ্ণা তোমাৰ চিকিৎসা হয় কিন্তু গাইছ এই ঘৰটোৰ ভিতৰত একদম পিঁয়াজ চিয়াজ বাকাল চাকাল আছে তো একদম নাৰা পাৰি দিয়া যাব না আজি হ'ব না বাগাৰ দিয়া যাব তাতে আমাৰ ডাঙৰ ভেলাপুজিত কিমান মান ফুট আছে নাই 30 ফুটৰ ওপৰ আছে থাকিব লাগে না তোৰ ঘৰটোতো একদম মজা আহিছে তো ওপৰত চালিখান দিবা আছে বাকী চব কমপ্লিট মানে আজি হ'ব না হ'ব আৰু কালি উৰুকাৰ বজাৰ যাব না যাম আমাৰ কাৰ্যসূচী কি আছে এতিয়া আমি ভেলাপুজি চাপিম তাৰপিছত হ'ব খেলা তাৰপিছত এখন ৰবা আমাৰ কিছিল কি বুলি কয় ভেলাপুজি ফিট দিনা যিনা জুই যাব তাৰে ফিট দিনা আমাৰ কি হ'ব মানে বিয়া কৰা বিয়া নকৰা সেনেহেন ক্ৰিকেট হৈ যাব তুমি কাৰ ফাইলা হবে বিয়া কৰা ৰবা না বিয়া নকৰা হয় নেকি আমি এতিয়া খেলবা লাগব না কি ক আমি খেলবা পাৰিছোঁ না কি কৰতাম আহিছে ক্ৰিকেট এখন ফিল্ড আমি চাইছোঁ আমি চাইছিলোঁ মানে দাদা চাইছোঁ এতিয়া বৈদ্য খেলা হ'ব ডাঙৰকেইটা ফিল্ড এখন মানে একদম কমপ্লিট নাই তো এতিয়া কালবাৰ নুমাৰ পিছত এখন কমপ্লিট হ'ব একদম মজাকৈ তো একদম মজা ফিল্ড আমি সদায় খেলি আছোঁ প্ৰেক্টিচ কৰি আছোঁ না কি ক তো গাইছ আহুন ভেলাপুজি চাপিছে তো গাইছ ওপৰত উঠি কেনা লাগছি জাপা হ'ব না আজি জাপা হ'ব না আজি তো গাইছ একদম ওপৰত উঠি লৈছোঁ একদম চক এই উত্তম এটি লাকি এটি নীলকমল সেইকাৰণে লাগছে ভয় লাগছে বা এই ভাই খুব চুপ নাই কিবা কাৰণে ধৰি আছোঁ আৰু কিবা কাৰণে ধৰি বাচি আছোঁ একদম ওপৰত আছোঁ এই তোৰ ভেলাপুজিৰ ওপৰত কি দিছে আহিবাখান ইমান কিবা মেল দিছে অঁ বাপ্পা বিৰাট কচু মেল দিছে নেকি একদম বিৰাট ভয় লাগছে ইয়াতে একদম তলটো একদম ইয়াৰ পৰা তলৰ পৰা একদম সহজ বুলি ভাবি কিন্তু ওপৰৰ পৰা একদম পলিয়া শেষ এনেকৈ ভাবি আৰু চাব একদম কি সেই নাংমান আছে আৰু ভেলাপুজি এখিনি যাবি ইয়াৰ পৰা একদম সৰমান এডাল মাৰি দিম একদম একেলগে মাৰি দিম সেইটো আমাৰ ডাঙৰ ভেলাপুজি তো 30 ফুটতকৈও ওখ সেইটো ভেলাপুজি তো বলক আমি যাওঁ ভেলাপুজি চাওঁ আহক একেলগে তো গাইছ আজি দেখাইছিলোঁ কাবাৰখিনি আছিল আৰু বাঘ এডলা আছিল আজি মানে গাইছ কমপ্লিট একদম পৰিদিনা হৈ গৈছে ঘৰটোকে নাইছে ফাৰ্ষ্ট ক্লাছ একদম খৰ ভেলাপুজিটো একদম 30 ফুটৰ ওপৰ আছে গাইছ মই লিখি দিওঁ না কি কম আছে না পুৰা এতিয়া আমাৰ ঘৰটো এইটো মানে এনেই বান্ধি ৰ'লোঁ মানে আৰু ভেলাপুজি হৈছে আৰু তো দেখাই দিলোঁ আপোনালোকক সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে আকাশত তো গাইছ কালি আৰু ভিডিঅ' আহিছে তো গাইছ এইটো ভিডিঅ' এইখিনিতে আছিল তো সামৰি মাৰি দিলোঁ গাইছ তো কালি নেক্সট ভিডিঅ' আহিছে উৰুকাৰ তো গাইছ ধামাকা আহিছে গাইছ তো বাই আজি নাকি কয় মৰাবি নাকি মাৰিছি